সেই সময়তে সাৰদা কেলেংকাৰীটো হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙুৰ খাইছিল আৰু CBI EDয়ে তেওঁক জেৰাও কৰিছিল। আটাইতকৈ তাৎপৰ্যপূৰ্ণ আন এটা কথা হ'ল সেই সময়তে বিজেপি দলেও হিমন্ত বিশ্ব শৰ্মাকে এই সাৰদা কেলেংকাৰীৰ বাবে মূল অভিযুক্ত দোষী হিচাপে বুকলেট প্ৰকাশ কৰিছিল। কিন্তু ৰাজনীতিৰ পাকচক্ৰ বেলেগ, ৰাজনীতিৰ খেলখনেই বেলেগ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰাৰ লগে লগে এই সমূহ কেলেংকাৰীৰ অন্ত পৰে আৰু ভাবিব নোৱাৰাকৈ এই সকলোবিলাক তদন্তৰ গোচৰ নিমিষতে আঁতৰি যায়। অসমৰ ৰাজনীতিৰ চাণক্য, উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ শক্তিশালী নেতা, নাম যাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী। তেখেতৰ হাততেই অসমৰ বাঘজৰী, অসমৰ ৰাজনীতি বুলি ক'লেও ভুল কৰা নহ'ব। কিন্তু এই শক্তিশালী ক্ষমতাশালী মুখ্যমন্ত্ৰীগৰাকীৰ জীৱনৰ আছে কেইবাটাও কলা অধ্যায়, যিসমূহ এতিয়ালৈকে কেলেংকাৰী নতুবা কোনো অভিযোগৰূপে জড়িত হৈ আছে, যিসমূহৰ কোনো ভিত্তি অথবা গোচৰ পঞ্জীভূত হোৱা নাই যদিও এই অভিযোগসমূহ একেবাৰে নুই কৰিব নোৱাৰি। যিটো আছিল হিমন্ত বিশ্ব শৰ্মাৰ আগন্তুক জীৱনৰ ভাবুকি স্বৰূপ। জানোৱা হওক সেই অভিযোগসমূহ কি আছিল। এই অভিযোগসমূহ কোনো তথ্যৰ ওপৰত আধাৰিত নহয় যদিও এইবোৰ গুজব বুলিও উৰুৱাই দিব নোৱাৰি। সময় আছিল 2014 চন। সেই সময়ত অসমত কংগ্ৰেছৰ চৰকাৰ। কংগ্ৰেছৰ তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ মুখ্য ভূমিকাত আছিল নতুবা এজন প্ৰভাৱশালী মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা, যি হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙুৰ খাইছিল সাৰদা আৰু লুই বাজাৰ কেলেংকাৰীৰ দৰে অপৰাধত। ঠিক তাৰ পাছতেই 2015 চনত আমেৰিকাৰ এই ব্যক্তিগত মালিকানাধীন কোম্পানী লুই বাজাৰৰ বিৰুদ্ধে উঠিছিল ব্যাপক পানী যোগান আঁচনিৰ নামত দুৰ্নীতিৰ অভিযোগ আছিল যে এই কোম্পানীসমূহে অথবা এই ঠিকাদাৰী সংস্থাৰ প্ৰতিষ্ঠানটোৱে এই ঠিকা লাভ কৰিবলৈ মন্ত্ৰীক কোটি কোটি টকাৰ উৎকোচ দিয়াৰ অভিযোগ লাভ কৰিছিল CBIয়ে। আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো এইটোৱেই যে সেই সময়ত অসমৰ জলসম্পদ বিভাগৰ শীৰ্ষ নেতৃত্বৰ দায়িত্বত আছিল হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ নাম সেইবাবে এই বিতৰ্কত বাৰুকৈয়া সাঙুৰ খাইছিল। ঠিক সেইদৰে সেই সময়তে সাৰদা কেলেংকাৰীটো হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙুৰ খাইছিল আৰু CBI EDয়ে তেওঁক জেৰাও কৰিছিল। আটাইতকৈ তাৎপৰ্যপূৰ্ণ আন এটা কথা হ'ল সেই সময়তে বিজেপি দলেও হিমন্ত বিশ্ব শৰ্মাকে এই সাৰদা কেলেংকাৰীৰ বাবে মূল অভিযুক্ত দোষী হিচাপে বুকলেট প্ৰকাশ কৰিছিল। কিন্তু ৰাজনীতিৰ পাকচক্ৰ বেলেগ, ৰাজনীতিৰ খেলখনেই বেলেগ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰাৰ লগে লগে এই সমূহ কেলেংকাৰীৰ অন্ত পৰে আৰু ভাবিব নোৱাৰাকৈ এই সকলোবিলাক তদন্তৰ গোচৰ নিমিষতে আঁতৰি যায়। 2015 চনৰ আগষ্ট মাহত এই মন্ত্ৰীগৰাকীয়ে যোগদান কৰে বিজেপিত যোগদান কৰাৰ লগে লগে ৱাশ্বিং মেচিনৰ দৰে তেখেতৰ সকলো বেয়া গুৰ ধুই পখালি যেন একেবাৰে পবিত্ৰ হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা। বৰ্তমান সময়ত তেখেত অসমৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰী। অসমৰ পূৰ্বৰ আন মুখ্যমন্ত্ৰীসকলৰ তুলনাত আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে হ'ল হিমন্ত বিশ্ব শৰ্মা। কিন্তু ইমানবোৰ অভিযোগ প্ৰতি অভিযোগ থকা স্বত্বেও হিমন্ত বিশ্ব শৰ্মা আজিলৈকে কোনো এটা বিষয়তে দোষী সাব্যস্ত হোৱা নাই। এই সকলোবিলাক অভিযোগৰ নথিও বৰ্তমান সময়ত নাই বুলিয়ে ক'ব পাৰি। যিবিলাক আছিল সেইসমূহো কেনেকৈ অন্তৰ্ধান হ'ল সেয়াও ৰহস্যজনক বিষয়। প্ৰকৃততে এয়া ৰাজনীতিত এক অভিসন্ধি নে জনপ্ৰিয়তা অৰ্জনৰ কৌশল নে এয়া প্ৰকৃত দুৰ্নীতি? এই সকলোবিলাক প্ৰশ্নৰ উত্তৰ কেৱল সময়ৰ বুকুত। কিন্তু এটা কথা নিশ্চিত যে কোনো এজন মুখ্যমন্ত্ৰী নতুবা অসমৰ ৰাজনীতিত আটাইতকৈ চৰ্চিত ব্যক্তি হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ নাম শীৰ্ষত। আজিৰ এই ভিডিঅ'টো আপোনালোকে কেনে পালে আৰু এয়া প্ৰকৃততে দুৰ্নীতি নে ৰাজনৈতিক অভিসন্ধি সেয়া কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। আমাৰ ভিডিঅ'টোত উল্লেখ কৰা সকলোবিলাক তথ্য গুগলৰ পৰাই সংগ্ৰহ কৰা হৈছে। যিবিলাক তথ্য গুগলৰ বুকুত স্পষ্টকৈ উল্লেখ আছে আৰু এই তথ্যসমূহ সংৰক্ষিত হৈ আছে। ধন্যবাদ জনাইছোঁ। জয় আই অসম।